বৰষুণ ডালৰ পৰা এই শান্তিয়ে নোহোৱা হৈছে গোটেই চোতালখন একদম তিতি পুৰি এটাই হ'ল পাই মানুহটোৱে ট্ৰেক্টৰ গাড়ী মাটি সোপা পেলালে এতিয়া একে অৱস্থা হ'ল ছাগলী দুজনীৰ পৰা শান্তি নোহোৱা হৈছে পাই গোটেই ধান ভিতৰত সোমাই ধান সোপাহে খাবলৈ নেসোপায় জহনি সোপায় বুঢ়ী বস্তু সোপা মই প্ৰতিপালন কৰিব লাগে তাৰ বিনিময়ত এডা হৈছোঁ মই এইটো চেহেৰা হৈছোঁ খুৱাব মেলাব নোৱাৰা আকৌ গোটেই ঘৰৰ কাম সোপা গোটেই ঘৰখনৰ কাম সোপা মোৰ মূৰতহে উঠিলেহি আৰু দেই গৈছনে গৈছনে না গোটেই ধান চাউল সোপা খাব এতিয়া এতিয়াহে বেলিটোৱে মুখখন দেখাইছে হিয়াৰ পৰা গোটেই ইমান ডাঙৰকে দিছে বৰষুণ হে কৃষ্ণ মানুহটোৱে গোবৰ সোপা ইয়াতহে পেলাবলৈ পালেনে মানুহ কলো খেতিত বোলো গোবৰ সোপা পেলাইছে আহিবগে মানুহটোৱে গোটেই চোতালখনত গোবৰ সোপা পেলালে গোটেই মূৰটো খাইছে আৰু মানুহ সোপাই কি কৰিবলৈ মা দেউতাই বাৰু এখন ঘৰলৈ মোক বিয়া দিছিলে উপায় নোহোৱা হৈছে আৰু সহায় কৰে হেৰ আমাৰ এই বুঢ়ীজনী একো কামতে নাই আজাদিত খাবলৈ লাগে পুতেককটো বনাই দিব নোৱাৰে চাহটুপি বনাই পেলাই পুতেকক কামলৈ পঠাও সেইবোৰ হলে নাই কি কৈছ তই কি হলনো চাহটুপি বনাই দিবলৈ কৈছো নিদিয়ক আপুনিতো নিজে বনাই ল'ব বাই কেলে নবনাই লোকৰ মাকবিলাকলৈ চাবচোন কি ধুনীয়াকে হেৰি কৰি দিয়ে আমাৰ এইজনী বনাই দিব হলে নোৱাৰে বনাই দিব নোৱাৰি দেখিছান নাই কি কৰি আছো আপোনাৰ পুতেৰে দেখা নাই জানো খেতিত গোবৰ সোপা পেলাবলৈ কলো পেলালেহি চোতালখনত আপুনি নিজে বনাই খালে খাব নাখালে নাই আৰু মোক কৈ নাথাকিব লোকৰ সেই বোৱাৰীবিলাকলৈ চাবচোন শকত হৈছে আৰু মই দেখিছে না আপুনি একো এটা কৈ দিব নোৱাৰে নিজে বনাই খালে খাব নাখালে নাই মই একো কৰিবলৈও নাই মোৰ হাত ধুই থকালৈকে মই নিজে বনাই পেলাই খাম আৰু ইজনীয়ে বনাই নিদিয়ে এনেও বনাওঁগে আৰু মা নাই চাগে ইয়াতে মনে মনে খুৱাই ভাত ভিটামিন কি খাইছা নিজে তো